নমস্কাৰ মোৰ প্ৰিন্টা সুটি এটা ডাঙৰ খবৰ লৈ আহিছো নিবনুৱা প্ৰতিগৰাকী যুৱক যুৱতীৰ বাবে একেদিনে আপুনি নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসামিজ গভৰ্ণমেণ্ট জব এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি পৰিছে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ আহিছে বুলি ক'ব পাৰি কাৰণ আপোনালোকে নিশ্চয় গম পাইছে যে অসম চৰকাৰৰ আণ্ডাৰত এটা নিযুক্তি মেলা হ'বলৈ গৈ আছে তাত আপোনালোকৰ 8 পাছ কৰিলেও কথা নাই 10 পাছ কৰিলেও কথা নাই গ্ৰেজুৱেশ্যন কৰিলেও কথা নাই সকলো কেণ্ডিডেটে মানে লাখ লাখ নিবনুৱাই পাব চাকৰি এটা বৃহৎ আপোনালোকৰ নিযুক্তি মেলা হ'বলৈ গৈ আছে 29 জানুৱাৰীতে গুৱাহাটীত হ'ব আপোনালোকৰ মেগা নিযুক্তি মেলা তাৰ সম্পৰ্কে আপোনালোকে টাইমে নিউজত বাতৰি এটা সম্প্ৰচাৰ হৈছে সেই বাতৰিটোত কি কৈছে মই আপোনালোকক সম্পূৰ্ণ এই ভিডিঅ' যোগে দেখাই দিম লগতে আপোনালোকে যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু লগতে ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব যাতে সকলো কেণ্ডিডেটে এই বাতৰিটোৰ কথা গম পায় আপোনালোকে গম পাইছে কাৰিকৰী শিক্ষকৰ পৰা বৃত্তিমুখী সকলো ধৰণৰ কেণ্ডিডেটে আপোনালোকৰ সেই নিযুক্তি মেলাতে চাকৰি পাব স্কিল ডেভেলপমেণ্ট আণ্ডাৰত তাৰ সম্পৰ্কে মন্ত্ৰী জয়ন্ত মহল্ল বৰুৱা ডাঙৰীয়াই কি ঘোষণা কৰিছে মই আপোনালোকক দেখাই দিম লগতে মই আপোনালোকক মন্ত্ৰী জয়ন্ত মহল্ল বৰুৱাৰ বাইটটো শুনাই দিম কি ঘোষণা কৰিছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব লগতে যদি আপোনালোকে চেনেলটো নতুন কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধু বান্ধৱে এই খবৰটো গম পাই থাকে মন্ত্ৰী জয়ন্ত মহল্ল বৰুৱাই কি ঘোষণা কৰিছে লগতে টাইম এটত কি প্ৰকাশ কৰিছে মই আপোনালোকক দেখাই দিছোঁ ভিডিঅ'টো চাই লওক নমস্কাৰ মোৰ প্ৰিন্টা সুটি এটা ডাঙৰ খবৰ লৈ আহিছো নিবনুৱা প্ৰতিগৰাকী যুৱক যুৱতীৰ বাবে একেদিনে আপুনি চাকৰি পাব কাৰণ কাউন্সেলিং কেৰিয়াৰ ফেয়াৰ হ'বলৈ গৈ আছে মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰ অসম চৰকাৰৰ উদ্যোগত হ'বলৈ গৈ আছে আৰু কোনে কোনে চাকৰি পাব কেনে ধৰণৰ যোগ্যতা লাগিব এই মুহূৰ্তত আমি সবিস্তাৰে জনাব বিচাৰিছো হাজু কৰক আপোনাৰ নথিপত্ৰ কাৰণ মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰত আপুনি একেদিনে জব পাব কেনেকৈ জব পাব আৰু কি প্ৰতিষ্ঠানত আপুনি জব লাভ কৰিব জনাব বিচাৰিছো 29 জানুৱাৰীত গুৱাহাটীত হ'ব মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰ আৰু এই কেৰিয়াৰ ফেয়াৰত আটাইতকৈ ইণ্টাৰেষ্টিং কথা এইটোৱে যে আপোনাক কাউন্সেলিং কৰা হ'ব আৰু আপোনাৰ পছন্দৰ জবটো আপুনি পাবলৈ সক্ষম হ'ব লাখ লাখ যুৱক যুৱতীয়ে পছন্দৰ যি চাকৰি সেই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব আৰু একেদিনে তেওঁলোকে বিবেচিত হ'ব চাকৰিৰ বাবে যোগ্য হয় নে নহয় 30টাতকৈ অধিক সংস্থাই অংশগ্ৰহণ কৰিব এই মেলাত আৰু যিকেইটা সংস্থাত আপুনিও চাকৰি পাব পাৰে কাৰিকৰী শিক্ষাৰ পৰা বৃত্তিমুখী শিক্ষালৈকে এই চাকৰি থাকিব গতিকে এই চাকৰিৰ বাবে সকলো নথিপত্ৰ আপুনি সাজু কৰি ৰাখক এতিয়াই স্কিল ডেভেলপমেণ্টৰ অধীনত এই মেগা মেলা হ'বলৈ গৈ আছে আৰু এই মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰত আপোনাক যোগ্য বুলি বিবেচিত কৰা যদি হয় তেনেহ'লে লগে লগে আপোনাক এপইণ্টমেণ্ট দিয়া হ'ব দেশ বিদেশৰ বহুজাতিক সংস্থায়ো অংশগ্ৰহণ কৰিব অৰ্থাৎ আপুনি বিদেশৰ কোম্পানীটো চাকৰি কৰাৰ বাবে সুযোগ লাভ কৰিব পাৰে ভাগ্য খুলিব পাৰে আপোনাৰ আজি সাজু কৰক আপোনাৰ নথিপত্ৰ সকলোবোৰ নথিপত্ৰ সাজু আছেনে নাই আপোনাৰ এতিয়াই চাই লওক আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ পৰা সকলোবোৰ নথিপত্ৰ সাজু কৰি ৰাখক 29 জানুৱাৰীত যি মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰ হ'বলৈ গৈ আছে এই কেৰিয়াৰ ফেয়াৰৰ বাবে কি হ'ব কাউন্সেলিং বুলি ক'লে সকলোৱে বুজি পায় আচলতে কাউন্সেলিং কেনে ধৰণৰ হয় আপুনি সদ্যহতে দেখিবলৈ পোৱা যায় মানুহে চাকৰি নাপায় পছন্দৰ কাম নাথাকিলেও কিন্তু কেতিয়াবা চাকৰি এটা কৰিবলগীয়া হয় যিটো কাম তেওঁলোকে বহুত বেছি বেয়া পায় কিন্তু চাকৰি নাই কাৰণে তেওঁলোকে বেয়া পোৱা কামটোকো চাকৰি হিচাপে কৰি থাকিবলগীয়া হয় কিন্তু আপোনাৰ পছন্দৰ কাম কি সেই কামটোকে যদি আপুনি চাকৰি হিচাপে পায় নিশ্চিতভাৱে আপোনাৰ কামটো কৰিও ভাল লাগিব আপোনাৰ উপাৰ্জন হৈ থাকিব ঠিক তেনেধৰণে কাউন্সেলিং কেৰিয়াৰ ফেয়াৰত কি হ'ব আপুনি কি কাম ভাল পায় আপুনি এই কামটোৰ বাবে আপুনি এলিজিবল হয় নে নহয় সেই কথাত আপোনাক সোধা হ'ব আৰু সেই প্ৰশ্নৰ উত্তৰ যদি আপুনি ভালদৰে দিব পাৰে আপোনাক যদি যোগ্য বুলি তেওঁলোকে বিবেচনা কৰে আপুনি কিমান মাৰ্কছ পাইছিল আপোনাৰ মাৰ্কশ্বিটত কিমান আপোনাৰ পাৰ্চেণ্টেজ আছে সেইটো ডিপেণ্ড নকৰে ডিপেণ্ড কৰিব আপোনাৰ স্কিল কেনেকুৱা আপোনাৰ যদি স্কিল যথেষ্ট ভাল আপুনি যদি সেই কামটোত যথেষ্ট স্কিল পাৰ্চন হয় সমান্তৰালকৈ সেই কামটো যদি আপুনি ভাল পাওঁ বুলি দেখুৱাব পাৰে সেই কামটো আপুনি কিমান আগ্ৰহেৰে কৰিব বিচাৰে সেই কথা যদি আপুনি ক'ব পাৰে তেনেহ'লে সেই কাউন্সেলিঙৰ সময়ত আপোনাৰ সাক্ষাৎকাৰৰ সময়ত আপোনাক যদি যোগ্য হিচাপে বিবেচনা কৰা হয় তেনেহ'লে আপুনি দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিদেশৰ কোম্পানীটো চাকৰি পাব পাৰে কাৰণ 30টা বিশেষ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব এই মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰত আৰু মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰত আপুনি অংশগ্ৰহণ কৰি 29 তাৰিখে নাপাহৰিব গুৱাহাটী মহানগৰীত 29 তাৰিখে হ'বলৈ গৈ আছে স্কিল ডেভেলপমেণ্টৰ অধীনত এই বিশেষ মেলা যিখন মেলাত আপুনি পোনপটীয়াকৈ আহক ৱাক ইন ইণ্টাৰভিউ আপুনি একেদিনে চাকৰি পাব পাৰে দেশ বিদেশৰ বহুজাতিক সংস্থায়ো অংশগ্ৰহণ কৰিব এই মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰত আজি আপোনাৰ নথিপত্ৰ সাজু কৰি ৰাখক আপোনাৰ সকলোবোৰ চাৰ্টিফিকেট সাজু কৰক বাৰ্থ চাৰ্টিফিকেট সাজু কৰক পেন কাৰ্ড আধাৰ কাৰ্ড যাৱতীয় সকলো নথিপত্ৰ সাজু কৰি ৰাখক লাখ লাখ যুৱক যুৱতীয়ে পছন্দৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব আৰু 30টাতকৈ অধিক সংস্থাই অংশগ্ৰহণ কৰিব এই মেলাত আৰু যি মেলাত আপুনি একমাত্ৰ এখন ফৰ্ম ফিল আপ কৰি বিশেষ কাউন্সেলিঙৰ সাক্ষাৎকাৰত অংশগ্ৰহণ কৰাৰ পাছতেই যোগ্য হিচাপে বিবেচিত হ'লে আপুনি চাকৰি পাব পাৰে স্কিল ডেভেলপমেণ্টৰ অধীনত এই মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰ হ'বলৈ গৈ আছে দেশ বিদেশৰ বহুজাতিক সংস্থায়ো অংশগ্ৰহণ কৰিব এই মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰত আজি আপোনাৰ সকলোবোৰ নথিপত্ৰ সাজু কৰক আপোনাৰ বাবে নিশ্চিতভাৱে এটা ভাল খবৰ
আপুনি যদি চাকৰিৰ বাবে আবেদন কৰি ভাগৰি পৰিছে বিভিন্ন সময়ত আপুনি চাকৰিৰ বাবে আবেদন কৰে কিন্তু শৰ্ট লিষ্টেড আপোনাৰ কৰা নহয় বা ইণ্টাৰভিউ লৈ কেতিয়াবা মাতে যদি আপুনি ইণ্টাৰভিউ ফেইল হৈ আহিবলগীয়া হৈছে যদি তেনেহ'লে নিশ্চিতভাৱে এইটো আপোনাৰ বাবে যথেষ্ট এটা ভাল খবৰ বহুলোকে চাকৰিৰ বাবে বহুবাৰ আবেদন কৰিছে কিন্তু তেওঁলোকে বহু চাকৰিৰ বাবে পৰীক্ষা দি ভাগৰিছে তেওঁলোকে চাকৰিত কেতিয়াবা পৰীক্ষাত পাছ কৰিলেও কিন্তু তেওঁলোকৰ তেওঁলোকৰ ভালদৰে তেওঁলোকৰ সংস্থাপন নাপায় সমান্তৰালকৈ বহুতে চাকৰি নাপায় বেয়া পোৱা কাম এটাকো চাকৰি হিচাপে কৰি থাকিবলগীয়া হয় গতিকে আপুনি ভাল পোৱা চাকৰি এটা যদি কৰিব বিচাৰিছে আপুনি ভাল পোৱা কাম এটা যদি কৰিব বিচাৰিছে তেনেহ'লে আপুনি হাজু কৰক আপোনাৰ নথিপত্ৰ মনত ৰাখক 29 জানুৱাৰীত হ'বলৈ গৈ আছে মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰ যি কেৰিয়াৰ ফেয়াৰত আপুনি অংশগ্ৰহণ কৰিব পাৰিব 30টাতকৈ অধিক সংস্থাৰ প্ৰতিনিধি আহিব আৰু সেইকেইটা সংস্থাৰ প্ৰতিনিধিৰ সৈতে আপুনি পোনপটীয়াকৈ কথা পতাৰ সুযোগ পাব আৰু তেওঁলোকে যেতিয়া কথা পাতিব আপোনাৰ সৈতে তেতিয়া আপোনাক সুধিব যে আপুনি কিমান স্কিলড আপুনি সেই কামটোৰ বাবে আপুনি কি কাম জানে আপোনাৰ পাৰ্চেন্টেজ যদি কমো আছে তেনেহ'লেও কোনো কথা নাই কাৰণ কোনো পাৰ্চেন্টেজে মানুহক বনাব নোৱাৰে গতিকে পাৰ্চেন্টেজ কম আছে সেইটো তেওঁলোকে নাচায় তেওঁলোকে চাব আপুনি কামটোৰ কাৰণে কিমান আগ্ৰহী তেওঁলোকে চাব আপুনি কামটো কিমান ভালদৰে জানে আপোনাৰ মাৰ্কশিটত কিমান মাৰ্কস আছে হেতু ডিপেন্ড কৰিব আপুনি কামটো কিমান ভালদৰে কৰিব পাৰিব আৰু কামটো কিমান আগ্ৰহেৰে কৰিব বিচাৰিছে 30টাতকৈ অধিক সংস্থাৰ অংশগ্ৰহণ কৰিব যিকেইটা সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকিব আৰু তেওঁলোকৰ সৈতে পোনপটীয়াকৈ কথা পতাৰ আপুনি সুযোগ পাব আৰু তাৰ পাছতে আপোনাক যদি যোগ্য হিচাপে বিবেচনা কৰে লগে আপোনাৰ চাকৰি হ'ব স্কিল ডেভেলপমেন্টৰ অধীনত এই মেলা হ'বলৈ গৈ আছে যি কেইজন লোকে স্কিল ডেভেলপমেন্টৰ অধীনত কোৰ্সবোৰ কৰিছিল তেওঁলোকে নিশ্চয় সুবিধা লাভ কৰিব দেশ বিদেশৰ বহুজাতিক সংস্থায়ো অংশগ্ৰহণ কৰিব এই মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰত আজি আপোনাৰ নথিপত্ৰ সাজু কৰক আৰু সাজু হওক 29 জানুৱাৰী মনত ৰাখিব গুৱাহাটীত অনুষ্ঠিত হ'বলৈ গৈ আছে মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰ যি কেৰিয়াৰ ফেয়াৰত আপুনি অংশগ্ৰহণ কৰি পোনপটীয়াকৈ চাকৰি ল'ব পাৰিব লাখ যুৱক যুৱতীয়ে পছন্দৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব আৰু 30টাতকৈ অধিক সংস্থা থাকিব যিকেইটা সংস্থাই আপোনাক লগে প্লেচমেন্ট দিয়াৰ ব্যৱস্থা কৰিব কাৰিকৰী শিক্ষা যদি আপোনাৰ আছে বৃত্তিমুখী শিক্ষালৈকে সকলোৱে চাকৰি পাব স্কিল ডেভেলপমেন্টৰ অধীনত হ'বলৈ গৈ আছে এই বিশেষ মেলা আৰু এই জব মেলাৰ বাবে অংশগ্ৰহণ কৰিবলৈ আপুনি সকলোবোৰ নথিপত্ৰ আজিয়ে সাজু কৰক কাৰণ একেদিনে আপোনাৰ চাকৰি হ'ব আপোনাৰ ভাগ্য ফুলিব পাৰে কাৰণ কেৱল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততে নহয় দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিদেশৰ কিছু কোম্পানীটো আপুনি চাকৰি পোৱাৰ সুযোগ লাভ কৰিব পাৰে আপোনাৰ যদি কমিউনিকেশ্যন স্কিল ভাল আপোনাৰ যদি স্কিল ভাল আপুনি যদি বৃত্তিমুখী যাত্ৰা কৰিব বিচাৰিছে আপুনি যদি ভালদৰে স্কিল ডেভেলপমেন্টৰ অধীনত প্ৰশিক্ষণ লৈ থোৱা আছিল আৰু আপুনি যদি ভাল কাম জানে তেনেহ'লে নিশ্চিতভাৱে আপুনি প্লেচমেন্ট পাই যাব পাৰে আপোনাৰ ভাগ্য ফুলিব পাৰে হাজু কৰক আপোনাৰ সকলোবোৰ নথিপত্ৰ স্কিল ডেভেলপমেন্টৰ অধীনত হ'বলৈ গৈ আছে মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰ আৰু 29 জানুৱাৰী মনত ৰাখিব দেশ বিদেশৰ বহুজাতিক সংস্থাই অংশগ্ৰহণ কৰিব যিকেইটা সংস্থাত আপুনি অংশগ্ৰহণ কৰিব পাৰিব পোনপটীয়াকৈ কথা পাতি চাকৰিৰ বাবে যোগ্য বুলি বিবেচনা কৰাৰ লগে আপোনাক প্লেচমেন্ট দিয়াৰ ব্যৱস্থা কৰা হ'ব 29 জানুৱাৰীত হ'ব গুৱাহাটীত এই মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰ অহা 29 জানুৱাৰীত মেগা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰেম এণ্ড কেৰিয়াৰ ফেয়াৰ এখন আমি স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা কৰিম য'ত আমাৰ নেটফিৰ যিটো অডিটৰিয়াম আছে বা এৰিয়া আছে তাতে আমি কৰিম তাত প্ৰায় 30টাতকৈ অধিক সংস্থা ইয়ালৈ আমাৰ লগত যোগাযোগ কৰিছে তেওঁলোক আহিব তাত মেগা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰেম আৰু কেৰিয়াৰ ফেয়াৰ এখন হ'ব হয়তো এই কেৰিয়াৰ কাউন্সেলিং এণ্ড কেৰিয়াৰ ফেয়াৰৰ জৰিয়তেও আমি স্কিল এডুকেশ্যনৰ বা স্কিল লোকসকলক সুন্দৰভাৱে সংস্থাপনৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কিছু কাম আমি কৰিব পাৰিম বুলি আশা ৰাখিছোঁ গতিকে নতুন বছৰত আমাৰ এটা নতুন সংকল্প যে আমাৰ যাতে স্কিল এডুকেশ্যন নতুন শিক্ষানীতিয়ে যিটো কাৰিকৰী শিক্ষা বা স্কিল এডুকেশ্যনক আটাইতকৈ গুৰুত্ব দিছে আমি এই স্কিল এডুকেশ্যনৰ ক্ষেত্ৰত